অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হেল্ল' গাইজ পোনপ্ৰথমে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ মানে মোৰ চেনেলটো নতুন তো চিকেন বিৰিয়ানী একদম খুব কম সময়ৰ ভিতৰতে বনাব পৰা এয়া চাওকচোন প্ৰথমতে কেৰাহীখনত তেল দি লৈছোঁ তেলখিনিতো আপোনালোকে জানেই সকলোৱে জানো অকণমান গৰম কৰিব লাগিব তাৰপিছত দিছোঁ পিঁয়াজো ঠিক তেনেধৰণে ড্ৰাই ফ্ৰাই একদম নহয় অকণমান ৰঙচুৱা গুণটো অহালৈকে ফ্ৰাই কৰি ল'ব লাগিব সেইখিনিতো আমি সকলোৱে জানোই একদম ইজি আৰু চিম্পল ৰেচিপি ইমান বেছি ইনগ্ৰিডিয়েণ্টছৰ প্ৰয়োজন নহয় ইয়াত আৰু সকলোৱে বনাব পাৰিব যিসকলে ফাৰ্ষ্ট টাইম বনাব বিচাৰে সেইসকলে একদম খুব সহজে বনাব পাৰিব তো এয়া চাওক পিঁয়াজ হৈ গ'ল অকণমান ৰঙচুৱা তাৰপিছত দি দিছোঁ মাংস আৰু মাংসখিনিও ড্ৰাই ফ্ৰাই কৰি ল'ব লাগিব তেনেকৈয়ে যেনেকৈ চিকেনখিনি আমি বনাওঁ সদায় তেনেকৈ আৰু এনেকৈ ফ্ৰাই কৰি লৈছোঁ মানে মই বনোৱা নাই এইখিনি বনাইছে আমাৰ হাজবেণ্ডে মানে আমাৰ ৰমজানে বনাইছে তো ইয়াত দিছে নিমখ একদম জোখ পৰিমাণে যিখিনি মাংসৰ পৰিমাণ ঠিক তেনেধৰণে নিমখ দিব পাৰে আৰু তেনেধৰণে হালধিও টেষ্ট অনুসৰিয়ে দিব লাগিব আপোনালোকে যিমান ভাল পায় তেনেকৈ তো এই দুইখিনি দিয়া হৈ গ'ল আৰু এইখিনি এতিয়া ধুনীয়াকৈ হেতাৰে মিলাই ল'ব আৰু এইখিনিতে মোক কৈ দিব কৈছিলে সি মানে অমলানে হেতাৰখন ভালকৈ লৰাব নাজানে তো সেইটো মাইণ্ড নকৰিবলৈ কৈছে যিহেতু সি বনাইছে কিন্তু খাবলৈ বিৰাটেই টেষ্টি হয় সি বনোৱা বিৰিয়ানী মোতকৈ বেছি ভাল হয় আৰু তাৰপিছত দি দিছে আদা নহৰু পেষ্ট যিখিনি নৰ্মেলি মাংসত দিয়া হয়েই তো আদা নহৰু পেষ্ট দিয়া হৈ গ'ল তাৰপিছত মছলা আপোনালোকে কি ব্যৱহাৰ কৰে আপোনালোকৰ নিজৰ অনুসৰি ব্যৱহাৰ কৰিব পাৰে কিন্তু আমি ইয়াত দিছোঁ ধনিয়া ৰেড চিলি তাৰপিছত জিৰা আৰু গৰম মছলা আৰু এটা মিক্স মছলা আছে সেইটো ইউজ কৰিছোঁ বেলেগ বিশেষ একো নাই তেনেকৈ এই মছলাখিনি দি দিয়া হৈ গৈছে আৰু আপোনালোকে তাতকৈ বেছি পৰিমাণে মছলা দি দিব পাৰে যি বিচাৰে সকলো দি দিব পাৰে তাত কোনো কথা নাই তো আমি এনেকৈয়ে এতিয়া বনাই আছোঁ এনেকৈও খাই বহুত ভাল লাগে একদম চিম্পুল হয় এতিয়া মছলাখিনি ভালদৰে সিজাৰ পিছত আমি ইয়াত দি দিম বিলাহী দিলে বেছি ফ্লেভাৰটো ধুনীয়া হয় চিকেনখিনি তো বিলাহী এড কৰিছোঁ বিলাহীখিনিও ঠিক তেনেদৰে ভালদৰে সিজিবলৈ দিব লাগিব যেতিয়ালৈকে বিলাহীটো গ্ৰেভি হৈ নাযায় তেতিয়ালৈকে ভালদৰে এইখিনি সিজাই থাকিব লাগিব খুব কম ফ্লেমত বনাব ল' ফ্লেমত তেতিয়া বেছি ভাল হয় খাবলৈ তো বিলাহী এনেকৈ সিজাই আছোঁ আমি আৰু মেইন ইনগ্ৰিডিয়েণ্টছ যিটো বিৰিয়ানী মছলা সেইটো মেইন দিবই লাগিব তেতিয়াহে খানাটো বেছি টেষ্টি হ'ব তো এতিয়া মেইন ইনগ্ৰিডিয়েণ্টছ দিছোঁ আমাৰ খানাৰ বিৰিয়ানী মছলা এয়া দি দিয়া হৈছে বিৰিয়ানী মছলা সোৱাদ অনুসৰি তো এইখিনিও ভালদৰে মিলাই ল'ব লাগিব আৰু দেখিছেনে বিলাহীটো একদম গলি পেলাই দি গ্ৰেভি হৈ গ'ল আমি ইয়াত আলু ব্যৱহাৰ কৰা নাই কাৰণ বিৰিয়ানীত আলু নিদিয়ে তো এনেকৈ বনালোঁ অলপ পানী দি দিলোঁ আৰু এনেকৈ গ্ৰেভি হ'বলৈ দিলোঁ তো এয়া আমাৰ চিকেনটো হৈ গ'ল এতিয়া দি দিছে ধনিয়াটোৱে খুব ধুনীয়া ফ্লেভাৰ কৰে খানাটোত চ' ধনিয়া দি দিলোঁ ধনিয়া দি পেলাই দি ভালদৰে আকৌ অলপ মিলাই লৈছোঁ এয়া চাওক আৰু খুব ধুনীয়া হৈছে টেষ্টি হৈছিল খাবলৈ আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন খুবেই ভাল লাগে তো ফাইনেলি এতিয়া আমাৰ চিকেনটো বনাই হৈ গ'ল এতিয়া বনাব লাগিব বিৰিয়ানীখিনি তেন্তে ব'লক আমি এতিয়া বিৰিয়ানী বনোৱা চাই লওঁ এয়া এটা ৰাইচ কুকাৰ আছিল ৰাইচ কুকাৰৰ বাতিটোত মই লৈ লৈছোঁ পানী আৰু ইয়াতে তেজপাত দুখিলামান আৰু এইখিনি জিৰা আৰু আজৱাইন তেনেকৈ পাঁচফোৰণ টাইপত অকণমান আছে সেয়া গোটেইখিনি দি দিলোঁ ইয়াতে ফ্লেভাৰটো বেছি ধুনীয়া হয় তাৰপিছত এইখিনি এতিয়া উতলিব দিব লাগিব ইয়াতে এক চিকুটমান মানে 1 টিস্পুনমান তেল ব্যৱহাৰ কৰিছোঁ তেতিয়া চাউলখিনি ঝৰঝৰীয়া হ'ব তো এনেকৈ তেল এচামুচ দিব লাগিব আৰু ইয়াতে মই অলপ ভেজিটেবলো ইউজ কৰিছোঁ ভেজিটেবল মানে বিশেষ একো নহয় গাজৰ কেইডোখৰমান ইউজ কৰিছোঁ বেছি ভাল কালাৰফুল হয় দেখিবলৈ ধুনীয়া হয় তো এনেকৈ এইখিনি অকণমান দেৰি উতলিব দিব লাগিব
আৰু টেঙা চেপি দিছোঁ টেঙা চেপি দিলে অলপ খাবলৈ ভাল হয় ফ্লেভাৰটো ধুনীয়া হয় তেনেকৈ অকণমান টেঙা চেপি দিছোঁ টেঙা মানে নামমাত্ৰ টেঙা খুব টেঙা হৈ যোৱাকৈ টেঙা নহয় তো এইখিনি উতলিব দিব লাগিব আৰু নিমখ এক চিকুট দি দিছোঁ মানে যিহেতু বিৰিয়ানী যিখিনি চিকেন বনাইছিলোঁ তাততো নিমখ আছেই তো ইয়াতে অকণমান নিমখ ব্যৱহাৰ কৰিব লাগিব মানে বেলেঞ্চটো থাকিবৰ কাৰণে বেছি নহয় আৰু হালধি দিছোঁ যিহেতু মোৰ ওচৰত ফুড কালাৰ নাই মই ফুড কালাৰ ব্যৱহাৰ কৰা নাই আৰু মানে চাউলখিনি অকণমান এটা ধুনীয়া কালাৰ আহিবৰ কাৰণে মানে বিৰিয়ানীখিনি ধুনীয়া এটা কালাৰ আহিবৰ কাৰণে মই ইয়াত দি দিছোঁ হালধি তাৰপিছত দি দিছোঁ মোৰ এটা মানে দালচেনি আৰু ইলাইচি এটা পাউডাৰ আছে যিটো মই দি দিছোঁ ইয়াত ফ্লেভাৰটো খুব ধুনীয়া কৰে সেইটোৱে সেইকাৰণে তাতে দি দিছোঁ 1 চামুচ তো আপোনালোকে ডাইৰেক্ট মানে ইলাইচি আৰু দালচেনিটো পানীত উতলাই দিব পাৰে তো মোৰ ওচৰত পাউডাৰটো আছে তো মই পাউডাৰটো ইউজ কৰিছোঁ তেনেকৈয়ে এইখিনি উতলিব দিব লাগিব পানীখিনি গোটেইখিনি মিলাই ল'ব এনেকৈ তাৰপিছত মই চাউল দি দিছোঁ মই যিমানটো পৰিমাণৰ চাউল বনাইছোঁ সেয়া দি দিছোঁ আপোনালোকে যিমান চাউল বনাই সেই জোখ অনুসৰি সকলো বস্তু বেলেঞ্চ কৰি ল'ব ঠিক তেনেদৰে মই এতিয়া চাউলখিনি দিয়া হৈ গ'ল আৰু বিশেষ একোৱেই নাই ইয়াত একো টান নহয় বিৰিয়ানী বনোৱা নামটো শুনিবলৈ এনেকুৱা লাগে যে বহুত টান হ'ব বনাবলৈ কিন্তু নহয় একদম ইজি আৰু দেখিছেনে এয়া আমাৰ হৈ গ'ল দিয়া এয়া দেখিছেনে আমাৰ বিৰিয়ানী অলমষ্ট ৰেডি হৈ গৈছে চাওক একদম 95% মানে সিজি গ'ল বেছি নিসিজাব কাৰণ আকৌতো আমি ভাপত দিবই লাগিব তো 90% বা 95% আপোনালোকে সিজাই ল'ব পাৰে চাউলখিনি তো এয়া হৈ গ'ল আকৌ মই কেৰাহীখন আনি গেছত দি লৈছোঁ হাই ফ্লেমত দিছোঁ আৰু এনেকৈ মই ইয়াত ওপৰত ভাতখিনি দি দিম মানে বিৰিয়ানীখিনি ওপৰে এনেকৈ দি যাম এবাৰ এয়া মই দি যোৱা ধৰণে আপোনালোকে দি যাব যিসকলে প্ৰথমবাৰ বনাইছে মোৰ ভিডিঅ'টো চাই এবাৰ বনাই চাবচোন একদম ইজি হয় বনাবলৈ যিসকলে বাৰু খাই পাইছে তেওঁলোকৰ কাৰণেতো নকওঁৱেই যদি যিসকলে ভালদৰে বনাব জানে যদি মোৰ ইয়াত কিবা মিষ্টেক হৈছে সেইটো মোক জনাব মই একদমেই বেয়া নাপাওঁ মই যেনেকৈ খাওঁ মই যেনেকৈ বনাওঁ মই সেইটোৱে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তো ভাল লাগিলে মোক শেষত জনাব নাপাহৰিব যে আপোনালোকৰ কেনেকুৱা লাগিল আৰু যদি খাই চাই মোৰ মতে তেন্তে এবাৰ সেইটো জনাব যে কেনেকুৱা লাগিল খাই তো এনেকৈ ওপৰত দি দিছোঁ মই লেয়াৰ বাই লেয়াৰ কৰা নাই এনেকৈ ইজি চিষ্টেমত মই দি দিছোঁ কেৰাহীখনতে ওপৰত দি দিছোঁ মই অকণমান ৰঙচুৱাকৈ ভাজি থোৱা পিঁয়াজ বেছি ভাল লাগে তেতিয়া ফ্লেভাৰটো তো ধনিয়া দিলেতো খুবেই ভাল লাগে এইটো ছিজনত ধনিয়াটো পূৰা খোৱা হয়েই ধনিয়া যিসকলে ভাল পায় পূৰা দি দিব পাৰে কোনো কথা নাই একদম দি দিছোঁ এনেকৈ ধনিয়া আৰু পিঁয়াজ আৰু একদম হাৱা ওলাই যাব নোৱাৰাকৈ এখন সৰু ঢাকন দি দিছোঁ মই ইয়াত ৰিয়েল ঢাকনখন ব্যৱহাৰ কৰা নাই তো এইখিনি চাওক ঢাকন উঠাই আমাৰ বিৰিয়ানী একদম ৰেডি 10 মিনিটৰ কাৰণে ডিপ ফ্লেমত দিলে হৈ গ'ল আৰু একদম মানে ফাইনেল লুক আমাৰ বিৰিয়ানীৰ এনেকৈ একদম চিম্পল ইজি চিষ্টেমত বনাব পৰা বিৰিয়ানী এবাৰ খাই চাব আৰু খাই কেনেকুৱা পায় মোক কিন্তু জনাব নাপাহৰিব আমি এনেকৈ খাওঁ এনেকৈ ভাল লাগে চিম্পল আৰু যদি এইটো ভাল লাগে আকৌ মোক জনাব আপোনালোকৰ যদি আৰু বিৰিয়ানীৰ ৰেচিপি লাগে তেনেকৈও মই দিবলৈ ট্ৰাই কৰিম আপোনালোকক তো এনেকৈ এদিন খাই চাব এয়াই আৰু আজিৰ ৰেচিপি যদি ভাল লাগিলে জনাব কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামতবিলাক তেতিয়া ভাল লাগে আমাৰ আৰু পিছতীয়াকৈ যিসকলে মোৰ এই চেনেলটো ভিজিট কৰিব তেওঁলোকলৈও মোৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ পৰিয়ালবৰ্গলৈও মোৰ তৰফৰ পৰা হিয়া ভৰা ওলগ জনালোঁ সকলোৱে যে মংগল কৰে নতুন বছৰটোৱে তাৰে কামনা কৰিছোঁ তো এয়াই আছিল চিম্পল ৰেচিপি চিম্পল চিকেন বিৰিয়ানীৰ ৰেচিপি যদি আৰু বিৰিয়ানী মোৰ এই চেনেলটোৰ পৰা আপোনালোকে বিচাৰে তেন্তে মই ডেফিনেটলি আপোনালোকক দিবলৈ চেষ্টা কৰিম তো এয়া আজি এটা সৰু ভিডিঅ' বহুত ধন্যবাদ আপোনালোকে যে চালে আৰু যিসকলে শেহতীয়াকৈ মানে শেষলৈকে চাইছে তেওঁলোকলৈতো বহুত বেছি ধন্যবাদ মোক শেষলৈকে চোৱাৰ বাবে তো এয়াই আৰু আজি চিম্পল ৰেচিপি